হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো বলক আজি বনাওঁ কলডিলৰ পকৰা। আৰু কলডিলৰ পকৰা বনাবৰ কাৰণে মই প্ৰথমতে লাগতিয়াল উপকৰণখিনি ৰেডি কৰি লৈছোঁ। আৰু এতিয়া এই গোটেইখিনি বস্তু মই এটা এটাকৈ ইয়াতে মিক্স কৰি যাম। তো আপোনালোকে চাইছে মই ইয়াতে দিছোঁ জিৰা গুড়ি, হালধি গুড়ি, ধনিয়া গুড়ি, কলা জিৰা আৰু লগতে দি দিছোঁ চিকেন মছলা। আৰু লগতে দিম বেচন, চাউলৰ গুড়ি অলপমান, সোৱাদ অনুসৰি নিমখ। এই গোটেইখিনি এতিয়া মই ভালকৈ সানি ল'ম। এইফালে কেৰাহীত তেল গৰম হোৱাত মই ইয়াতে এটা এটাকৈ পকৰা দি ভালকৈ ভাজি ল'ম। আৰু এয়া চাওক আমাৰ পকৰা ভজা হৈ গৈছে। এতিয়া গৰম গৰম ভাতৰ লগত